কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে, মোৰো ভালেই আছে। আৰু মোৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' দিম বাৰু। মই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। চ' আপোনালোকে সকলোৱে চাই কিনে যদি ভিডিঅ'টো ভাল পায়, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'টো কি ঘৰ মানে ককাইদেউহঁতৰ ঘৰত সকাম হৈ আছে। সেই সকামৰ বিষয়তে অকণমান দেখাম। যদি কিবা গলতি হ'লে মোক ক্ষমা কৰি দিব দেই। বলক ভিডিঅ'টো আৰম্ভ কৰিম। আমাৰ ৰান্ধনীহঁতে ভাত সিজাই আছে সকামত খাবৰ কাৰণে। সিজাই আছে ভাত। ৰঙা কোমৰা শাক উঠাইছোঁ। কি খেল খেলিছ? কি খেল খেলিছ? গেম খেলি আছে পোৱালীকেইটা। কি গেম খেলি আছে নেজানো খালি। অ' দোকান? কোন হয় দোকান? কি কৈছা? পাত ছিঙিছ? এইজনী আমাৰ বেটীজনী কি কৈছে বাই? নাম কি হয় তোমাৰ? কৈ দিয়াচোন, নামটো কৈ দিয়াচোন। নামটো কৈ দিয়াচোন। ফাইনেলি গাইজ 4টা বাজি ভাত খাব লৈছে আৰু গোপিনী সকলোৱে। আমিতো নোৱাৰোঁ কেতিয়াৰে পাম আৰু ভাত খাই আছে। এবাৰ ঘৰত যাব লৈছোঁ গাইজ। এই ল'ৰাজনী কেনেকৈ লৰ মাৰি আছে, চপল তপল নিপিন্ধাকৈ। বেটা চপল পিন্ধিলোঁ আকৌ। অংকু অংকু চপল পিন্ধিলোঁ আকৌ। এইটো আমাৰ পানী টেংকি। আগফালে গাড়ী আহি আছে, এইফালে আছে আমাৰ নামঘৰ। গাইজ এতিয়া ঘৰত পালোহি। আমি য'ত গৈছিলোঁ নহয়, কি কয় সকামৰ পৰা এতিয়া ঘৰত পাইছোঁহি। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম। যদি ভিডিঅ'টো ভাল লাগে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে গাইজ, থেংক ইউ, বাই বাই।